থাকে নেকি 20 টকা এটাও খৰচ কৰিব নোৱাৰো কি যে ইমান জিপষ্ট হয় তো মায়ে কি অকমানো পইচা নিদিয়ে নেকি 50 টকা এটাও নিদিয়ে মোক তো ডেইলি 500 কে দিয়ে সঁচা দেই ইমান কঞ্জুচ 20 টকা এটাও খৰচ কৰা দেখা নাই আমি চবেই কেনিও খাওঁগে আৰু তই আকৌ এদিনো কেণ্টিনো নাযাৱে দুদিনমানহে চাগে গৈছিলি বহুত আগৰ কথা তাৰা তই তেনেকৈ কিয় কৈছ যেতিয়া দেৰিলৈকে ক্লাছ হয় মইচোন খাওঁগৈ আৰু মই তহঁতৰ নিচিনাকৈ ফাষ্ট ফুড বেছি খাই ভাল নাপাওঁ সেইবোৰ খোৱাটো ইমান ভাল নহয় মই পেট ভৰাকৈ শুকান ৰুটিকে খাওঁ আৰু মোৰ সেইটোৱে ভাল লাগে পাপা মোৰ যে বহুত শ্বপিং কৰিব আছে মোক অকণমান টকা লাগিছিলে ড্ৰেছ কিনা নাই চেণ্ডেল কিনা নাই আৰু কলেজৰ বুক চলাবো কিনিব আছে আজি দিয়াচোন 5000 এটা বেছি খোজা নাই নহয় কি হয় নেকি তুমি কোৱা হ'লে হৈছোঁ কলেজৰ বুকছবোৰ অকণমান জলদি কিনি ল'ব লাগে ঠিক আছে এয়া লোৱা তোমাক একেবাৰে মই 6000 দিছোঁ আৰু যদি বাচি যায় সেইটো তুমি থৈ দিবা বুজিলানে থেংক ইউ পাপা মই যি বিচাৰোঁ যেতিয়াই বিচাৰোঁ তুমি কেতিয়াও না নকোৱা গাইজ আজি মোৰ পাপাই যে 6000 দিছে পকেট মানি একেবাৰে বাঢ়ি গ'ল শ্বপিং কৰিব দিছে মই ক'লোঁ দুখনমান বুকছ কিনিব আছে আৰু ড্ৰেছ দুটামান ল'ব আছে পাপাই একেবাৰে 6000 দি দিলে মই যেতিয়াই খোজোঁ তেতিয়াই আকৌ যদি মই কাইলৈ খোজোঁ ন তেতিয়া দিব আজি যাম দেই ঠিকছে খামগৈ আৰু পূৰা ফূৰ্তি কৰিম বা তাৰা হয় নেকি ইমানখিনি ল'লি আৰু এইটো মই থৈ নিদিওঁ নহয় আজি শেষ কৰি দিম কাৰণ মোৰ বহুত শ্বপিং কৰিব আছে ভাবিছিলোঁ ড্ৰেছ দুটামান ল'ম একেবাৰে 4-5টা উঠাই ল'ম আজি পাপাই যে মই মিছা কথা ক'লেও বুজিয়ে নাপায় গমেই নাপায় মোৰতো তেনেকৈ বুক কিনিব নায়েই এখনেই আছে সেইখন নিকিনিলেও হ'ব বুলিয়ে কৈছিলে এতিয়া মই সেইখনেই নিকিনো আজি ঠিকছে খুৱামগৈ একদম ডাঙৰ পাৰ্টি দিম আজি তহঁতৰ কি খাবলৈ মন আছে মোক কবি হা আৰু আজি আমি সেই ৰেষ্টুৰেণ্টখনত যাম বহুত দিন যোৱা নাই নহয় জুলি আজি কিতাপবোৰ কিনিলি নহয় আৰু তোৰ দৰকাৰী বস্তু কেইটামান আনিব আছে বুলি কৈছিলি যে আনিলি নাই অঁ মা কিতাপ কিনিব আছিলে আনিলোঁ আৰু চেণ্ডেল এযোৰ ল'লোঁ মই কলেজ যাবলৈ চেণ্ডেল এযোৰ নাইকিয়া হৈ আছিলে যে সেইযোৰো কিনি আনিলোঁ আৰু যে 200 টকা বাচিলে সেইটো তুমি থৈ দিয়া হয় নেকি তেনেহ'লে সেই 200 টকাটো তই থৈ দে কেতিয়াবা আকৌ তোৰ কিবা দৰকাৰ হ'লে তই আনি ল'ব পাৰিবি মোক আকৌ দিব নালাগে তাৰাই যে ইমান ঠগে ঘৰত তাই ইমান পইচা আজি এনেই খৰচ কৰিলে সঁচাকৈ দেই তাৰাই বহুত বেয়া কাম কৰিছে মাকহঁতক এনেকৈ ঠগিব নাপায় তাই মিছা কথা কৈ ইমানখিনি পইচা আনি আজি এনেই যাকে তাকে খুৱাইছে আৰু এনেই ইমান কাপোৰ লৈছে তাইতো কাপোৰ ঢেৰ আছে হ'লেও তাই এনেই ড্ৰেছবোৰ কিনি লৈছে তোক কথা এটা কোৱাই নাই নহয় আজি পাপাই যে মোক 10,000 দিলে কেইদিনমানৰ আগত দি হৈছিলে আজি আকৌ দিলে ডেইলিতো দিয়েই আজি তেনেহ'লে ঠিকছে শ্বপিং কৰিব পাৰিম এতিয়া ক কি খাবি আৰু তোক যদি কিবা ড্ৰেছ লাগে ক মই লৈ দিম আজি সেই ৰেষ্টুৰেণ্টখনত যাওঁ তাত এদিনো যোৱা নাই নহয় তাত যাম কৈ আছিলোঁ যে তাতে যাওঁ আৰু যে মোৰ ঢেৰ কিবা কিবি কৰিব আছে আজি পাৰ্লাৰটো যাব লাগিব আজি চুলিখিনি ঠিক কৰিম বুলি ভাবিছোঁ তাৰা কথা এটা কওঁ তোক দেউতাই ইমানবোৰ পইচা দিছে বুলি তই একেদিনাই ইমানবোৰ খৰচ কৰি ভাল কাম কৰা নাই দেউতা দিলে বুলি তই ইমানবোৰ একেদিনাই শেষ কৰিব লাগেনে তই কেইদিনমান আগত 6000 টকা খৰচ কৰিলি যিখিনি দিছিলে তোক গোটেইখিনি শেষ কৰিলি আকৌ আজি 10,000 দিছে বুলি তই আজি গোটেইখিনি শেষ কৰি দিয়াটো ভাল হোৱা নাই পাৰিলে তই নিজৰ কাৰণে ছেভিং কৰ দেউতাই তোক ভালৰ কাৰণেই দিছে তই গোটেইখিনি উৰাই দিব নালাগে এনেকৈ হ'ব জুলি আৰু একো কথা নকবি মই তোৰ কোনো কথা শুনিব নিবিচাৰোঁ ইমান জ্ঞান দিব আহিব নালাগে পইচা মোৰ আৰু মোৰ পাপাই দিছে তোৰ পইচা নহয় নহয় তোক তেনেকৈ দিয়া নাই যে সেইকাৰণে ক'বলৈ আহিছ আজিলৈকে চাগে 100 টকাতকৈ ওপৰ পকেট মানি পাই পোৱা নাই আৰু লোকক জ্ঞান দিবলৈ আহিছে মই জানো নহয় মোৰ কি কৰিব লাগে নালাগে আৰু আমাৰ বহুত টকা আছে ডেইলি মই খৰচ কৰিব পাৰোঁ মই ডেইলি শ্বপিং কৰিলোঁ তই একো ক'ব দৰকাৰ নাই নিজে পোৱা নাই যে সেইকাৰণে লোকক দেখি হিংসা কৰিব আহিছ হ'ব দে তহঁতৰ পইচা নাই বুলি আমাৰ নথকা নহয় পাপাই দিব পাৰে কাৰণে ইমানবোৰ দিছে আৰু কেইদিনমান পিছত মই আইফোন কিনি আছোঁ বুজিলি এণ্ড্ৰইড চাগে ভালকৈ দেখাই নাই আৰু আইফোনটো ক'ত দেখিবি 3000 টকীয়া মোবাইল এটা চলাই আছে আৰু মই ডেইলি শ্বপিং কৰিলোঁ তই একো ক'ব দৰকাৰ নাই নিজে পোৱা নাই যে
সেইকাৰণে লোকক দেখি হিংসা কৰিব পাৰিছ হ'ব দে তহঁতৰ পইচা নাই বুলি আমাৰ নথকা নহয় পাপাই দিব পাৰে কাৰণে ইমানবোৰ দিছে আৰু কেইদিনমান পিছত মই আইফোন কিনি আছোঁ বুজিলি এণ্ড্ৰইড চাগে ভালকৈ দেখাই নাই আৰু আইফোনটো ক'ত দেখিবি ৩,০০০ টকীয়া মোবাইল এটা চলাই আছে আৰু নহয় তাৰা মই ভালৰ কাৰণেই কৈছোঁ মাহঁতে ইমান কষ্ট কৰি আমাক পইচা দিয়ে তোকতো সদায় দিয়ে ইমান পইচা তই যদি অলপ ছেভিং কৰিব পাৰ তোৰ কাৰণে ভাল কেতিয়াবা তই পাপা নোখোজাকৈ নিজৰ টকাৰে তই কিছুমান কাম কৰিব পাৰিবি আৰু মই তেনেকৈ পকেট মানি বচাই থৈ যাওঁ আৰু পইচা সাঁচিব লাগে সেইটো এটা ভাল অভ্যাস আহিলে আৰু ভিখাৰী কৰোবাৰ তহঁতৰ নাই বুলি তহঁতি সাঁচো আকৌ আমাৰ আছে কাৰণে আমি নাসাঁচিলেও হ'ব আমি ছেভিং নকৰিলেও হ'ব এনেকুৱা দিন অহা নাই আৰু যে পইচা মই এতিয়াৰ পৰাই ছেভিং কৰিব লাগে যেতিয়া জব কৰিম তেতিয়া ছেভিং কৰি যাম এতিয়া মোৰ ছেভিং কৰাৰ কোনো প্ৰয়োজন নাই তাৰাই আজি মোক ইমান বেয়াকৈ ক'লে মইতো ভবাই নাছিলোঁ তাইকতো মই বুজাবহে গৈছিলোঁ লগৰ হিচাপে কিন্তু তাইতো মোক এগালমান কথাই শুনাই দিলে সঁচাকৈ তাই যি কৰিছে একেবাৰে ভাল কৰা নাই এদিন নিশ্চয় তাই বুজি পাব ৱাও ফাইনেলি মই আইফোন পাই গ'লোঁ ৱাও পাপাই যে না বুলি নক'লে কিমান দেৰি ৰখাই থৈছিলে তাৰপিছত ফাইনেলি দিলে আৰু ৱাও কিমান ভাল লাগিব এতিয়া মই ট্ৰিপত গ'লে এই আইফোনটো লৈ যাব পাৰিম ভিডিঅ' বনাম ৰিলছ বনাম ফটো মাৰিম লগতো কাৰো ওচৰতে আইফোন নাই ৱাও কিমান মজা লাগিব পূৰা দেখাব পাৰিম তাৰা এই ট্ৰিপটো তুমি কেঞ্চেল কৰি দিয়া তুমি লাগিলে নেক্সট ইয়েৰ লগৰখিনিৰ লগত গুচি যাবা কিন্তু এতিয়া মই তোমাক ফুৰিব যাবৰ কাৰণে 10,000 টকাও দিব নোৱাৰিম কাৰণ মোৰ ওচৰত একেবাৰে টকা নাইকিয়া হৈ আছে যদি তোমাকতো মই সদায় দিয়ে থাকোঁ তোমাৰ ওচৰত যদি জমা কৰি থোৱা টকা আছে তুমি এতিয়া সেই টকা দিয়ে তুমি কলেজ ট্ৰিপত গুচি যোৱা মই তোমাক আকৌ এক্সট্ৰাকৈ এনেকৈ দিব নোৱাৰিম ট্ৰিপটোৰ কাৰণে মাত্ৰ 5,000হে লাগে আৰু তুমি সেইটো দিব নোৱাৰা এতিয়া এয়া কেনেকৈ সম্ভৱ তুমি মোক ডেইলি 3,000 2,000 দিছিলা হাত খৰচ হিচাপে আৰু এতিয়া কলেজৰ গোটেইখিনি যাব ওলাইছে আৰু মই নগ'লে কেনেকৈ হ'ব চবেই যাব মই নগ'লে কিমান হাঁহিব আৰু পকেট মানি মই বেছিও বিচৰা নাই মাত্ৰ 5,000 বিচাৰিছোঁ টোটেল তুমি 10,000 দিব লাগে তাৰা তুমি আইফোন লাগি কৈ আছিলা তুমি ইমান জিদ কৰাৰ কাৰণে মই 1.5 লাখ টকা দি আইফোন কিনি দিলোঁ কিন্তু এই মাহত মোৰ বিজনেছৰ ইমান লছ হৈ যাব বুলি মই ভবা নাছিলোঁ সেইকাৰণে এতিয়া তোমাক মই 5,000 দিব নোৱাৰিম তুমি কেনেবাকৈ যদি মিলাব পাৰা তেনেহ'লে যোৱা কিন্তু মোৰ ফালৰ পৰা তোমাক আৰু কম পইচা দিব নোৱাৰিম এতিয়া মই কি কৰোঁ জুলিয়ে মোক ঠিকে কৈছিলে মই যদি পকেট মানিবোৰ যদি ছেভিং কৰি যোৱা হ'লে আজি মই এনেকুৱা নহ'ল হয় মই নিজৰ টকাৰে মই আজি যাব পাৰিলোঁ হয় এতিয়াতো মোৰ ওচৰত 2,000 টকা এটাও নাই কি কৰোঁ মই এতিয়া পাপাই এইবাৰ 10,000 দিছিলে মই একেদিনা 10,000 খৰচ কৰিলোঁ আৰু আইফোন লাগি ক'বলৈ কিহে পাইছিলে মোৰ ওচৰতো ভাল ফোন এটা আছিলেই ইমান দাম দি আইফোন ল'লোঁ আৰু এতিয়া মই ট্ৰিপতে যাব নোৱাৰিম